दिनै 1 मे बड'फा उपेन्द्रनाथ ब्रह्मनि 30थि रुंसारि सान। बे रुंसारि सानखौ दुलाराय बर' फरायसा आफादा दतमानि थुलुंगाफुरियाव मोनसे हाबाफारिनि गेजेरजों खुंफुंनाय नुनो मोनदों। बर'फोरनि आलादा बड'लेण्ड सोमावसारनायखौ दैदेनबाय थानाय समावनो 1990 मायथाइनि 1 मे सानाव बड'फा उपेन्द्रनाथ ब्रह्मआ रुंसारि जायो। এই দিনটোতে আমাৰ যি শাখা কমিটি, আঞ্চলিক কমিটি, জিলা কমিটি আৰু কেন্দ্ৰীয় কমিটিয়ে আমি বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি স্মৰণ কৰিছোঁ আৰু আমি বিচাৰোঁ যে আহি থকা সময়ত বড়োসকলে বড'ফাৰ যিখিনি আদৰ্শ আৰু নীতি সেই সকলো আদৰ্শ আৰু নীতিক লৈ পেলাই আগুৱাই গ'লে নিশ্চয় বিশ্ব দৰবাৰ বড়োসকলক আমি প্ৰতিষ্ঠা কৰাত নিশ্চয়কৈ আমি সফল হ'ব পাৰিম। আজি যদি বড়ো জনগোষ্ঠী নিজৰ ভৰিত অলপ থিয় হ'ব পাৰিছে বুলি ক'লে এইটো বিকজ অফ অনলি বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কাৰণে। তেখেতে এটা সংগ্ৰাম আৰম্ভ কৰিলে আৰু সেই সংগ্ৰামটো লাহে লাহেকৈ সফল হ'ল। তো সেইকাৰণে আজি বড'ফাক আমি স্মৰণ কৰিছোঁ আৰু তেখেতৰ মূল যিটো কথা আছিলে লিভ আৰু লেট লিভ, জীয়াই থাক আৰু জীয়াই থাকিবলৈ দে, এইটো আজি সকলো বিশ্বৰ মানুহে এই কথাটো মানি চলে আৰু মানি চলিব লাগিব। সকলোৱে বড়ো মানুহবিলাকে নিজৰ ঘৰত হ'লেও গাঁৱত হ'লেও চবেও এইটো স্মৰণ কৰিছে। উপেন্দ্ৰ ব্ৰহ্ম আজি বড়ো জাতিৰ পিতা হিচাপে এটা সন্মান পোৱা এজন ব্যক্তি আৰু তেখেতৰ নেতৃত্বতে আধুনিক বড়ো জাতি গঠনৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছিল